Long, long Meghalaya, long Meghalaya itu apa betul? অলপ বহি লওঁ ৰ'বা অলপ বহি লওঁ ফাদাৰ কচম বে আজি লগাবই লাগব বে আজি লগাবই লাগব চম্বে ফাদাৰ আজি লগাবই লাগিব কাছম শ্বিলং মেঘালয় তাৰপিছত কি সপোন দেখিলো কিবা এটা সপোন দেখিলো পাহৰিলো কি সপোন দেখিলো পাহৰি গেলো আজি লাগিবই ফাদাৰ কচম বে আজি লাগিবই একদম চিয়ৰ কৈছো লাগিবই আজি কোনোবা আহে নেকি চাওঁ ৰবা কোনোবা আহিলে কি সপোন দেখিছে আজি লগাবই লাগিব বাছ আজি লগাবই লাগিব অহা নাই ন কোনোবা আহিছে নেকি হাও এইটো দেখোন মিঠাই কি মিঠা এতে কি কৰি আছা তই এই দিন দুপৰীয়াই কি ভাবি আছা কিবা দেখোন হিচাপ পাতি কৰি আছা দেখোন কি গিলা মানে মোক বুজে কচোন মই যদি পাৰো কিবা কৰবা কাৰণে বুজাই দিবি নে মোক দিছোন চাওঁ দে মোক বুজাই দিছোন কি কৰি আছা তিতা এই সপোন দেখা মানুহ কেইটামান পালি মই তাকে চাই আছো জানে এতিয়া সপোনটো দেখা নাই এতিয়া কথাটো হ'ল কি কৰি আছো কৈ আছো ৰবা পইচা বহুত টানা চলি আছে এতিয়া কম হাও কি পিঠা তই কিহৰ এইগিলা কথাগিলা পাতি আছিলি মই বুজিবাই পাৰা নাই কিয় মালামাল কৰি দিয়াৰ কথা মোৰো বহুত আলে অথনি হৈছে জানা এনেকুৱা অৱস্থা হৈছে পইচা পাতি নোহোৱাৰ কাৰণে ঢাকান নোহোৱা কিটলিখানৰ দৰে মোৰ অৱস্থা কিবা উপায় আছে যদি মোক দিয়ে তই সপোনৰ কথা কৈছিলি ন তই সপোন কি বস্তু তই এতিয়া গম পাবি তই সপোন অলপ সময় পিছত 2 মিনিট পিছত তই চাবি তই সপোন কেনেকৈ মই যে সপোনৰ কথা কৈ থাকো তই আচল বস্তু সপোন কি বস্তু এতিয়া গম পাবি সপোন কি সপোন কি আছে গম পাবি গম পাবি ফাদাৰ কচম দেই মানুহজন আহি আছে বে পুৰা আপুনি কিবা সপোন চপোন দেখা পাইছে নেকি নাই দিয়ক কি সপোন দেখা পাম নাই দেখা পাইছে নেকি নাই দেখা নাই নেকি নাই দেখা নাই কচোন অলপমান নাই সি দাঁত কিয় সুধি থাকে এইবিলাক কথা তই পাগলা হৈছা নেকি মানুহবিলাক যে এনেকে সপোনৰ কথাখিনি সুধি আছা এই সপোনেদি কি হব মানুহে মাৰ খাই মৰবি বাচা তেতিয়া গম পাবি ইয়াতে চুপ থাক না মটকেল এটা আহি আছে এইটো গম পাবি ৰ আৰু এটা লেছে এই ভাইটো হয়ৰা এই হেৰি কোন দেখা পাইছা নেকি ৰাতি নাই দেখা পাইছা নেকি নাই দেখা আকৌ মনত কচোন নাই দেখা দেখা পাইছা দে এই একদম ৰাতি 3টা বজাত নাই দেখা 2টা বজাত দেখা পোৱা নাই এই দেখা পাইছা নাই দেখা নাই দেখা নেকি দে পিছত দে বেয়া নাপাবি দেই বেয়া নাপাবি দে মানুহ আহিছে ৰ না চুপ এইফালে ক'ত কাম কৰা এই গেটৰ ওচৰত গেটৰ ওচৰত কি কাম কৰা এই ৰঙৰ কাম কিবা কিবি কৰিছো বাৰু এই লগৰজন মোৰ হেল্পাৰ হয় তুই কাম কৰা হা তুই কথা এটা সুধোতে বেয়া নাপাবিতো না কিবা সপোন চপোন দেখা পাইছা নেকি পাইছো পাইছা সঁচা নে ইছ ফাদাৰ কচম যে পাই গৈছে আজি কি আপোনাৰ এই সপোন দেখা মাইকী মাইকীৰ এটা বাচ্চা যে একদম বহুত ডাঙৰ বাচ্চা এটা ই সঁচা সঁচাকে হয় একদম আৰু সঁচাটো সঁচা ল'ৰা নে ছোৱালী ল'ৰা হয় সঁচা সঁচা তইতো দেখা পাইছা নেকি দেখা পাইছো কি ল'ৰা তই ল'ৰা দেখা পাইছা তই দেখা পাইছা ল'ৰা মই দুটা একেলগে এক বিচনাতে থাকো নহয় দুটা বিচনাতে থাকা একেলগে থাকো তুই দেখা পাইছা দেখা পাইছো তুই দেখা পাইছা ল'ৰা তুই দেখা পাইছা ল'ৰা ফাদাৰ কচম বে আজি
ইস পাৰ্টি খোৱা মাজি তহঁতৰ পাৰ্টি খোৱা মাজি সঁচা কৈছো দে পাৰ্টি দে আহিলো দে থেংক ইউ বাই 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 পাই গৈছো যি বস্তু পাব লাগে মই পাই গৈছো এতিয়া পাই গৈছো ঘাটিত বল এতিয়া ঘাটিত বল তাতে মই চব কম পাই গৈছো মই এতিয়া পাই গৈছো এতিয়া বল 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 চাওঁ তোৰ আজি সপোন লৈ কেনে কি খেলখান খেলা ময়ো তাকে চাম যাওঁ জো আজি তোৰ সেই খেলখানে চাম মই জো তই গাড়ীত জো বল দিতা দেখাম বল মই পিছে আহ তই তাৰপিছত তোক দেখাম তোক মই দেখাই আছো তোক মই কেনেকৈ হেৰি কৰি লৈ দেখাই আছো তোক বল তই মোৰ পিছে আহ আজি মালামাল বনাই দিম আজি মালামাল বনাই দিম তোক মই আজি আহিল বল আহ নহ'লে আৰু দেৰি হ'ব আৰু সেইটো বস্তু কৰিব লাগে কি মাৰিছে ক'ব নোৱাৰো আৰু বস্তুটো আৰু তাতে বস্তুটো আছে ভাই আছে ভাই নমস্কাৰ খবৰ নাই মানে নকবা আৰু বুজিছা একদম মানে আৰু কালি কি মাৰিলা 05 বাপৰে বাপ এটা যিয়ে নহওক আজিতো মোৰতো মালামাল হ'ব লাগিব এই কাটিবি ৰ সপোনৰ নাম্বাৰ আছে চিন্তা কৰিব নালাগে এই ভাই দে না ভাই মই কালি এই পইচাটো লেখি মানে পইচা দে মই পইচা ক'ত পাম ভাই পইচা দে মই কালি তুমি একদম যে চিন্তা কৰিবই নালাগে ডাবল দিবি না পইচা ডাবল মানে 3 গুণ বেছি দিম সঁচাই কৈছো আৰে ভাই সপোনৰ নাম্বাৰ ভাই কোনোদিনে মিছ হোৱা নাই পইচা দে ঠিক আছে এই ল পইচা কিন্তু কালি মই যেনে তেনে দিম আৰু ভাই বেছিকে পাব লাগে আৰু ইয়াতে 4000 আছে 4000 বাপৰে বাপ পইচা দে ভাই এই ৰুম আৰু ৰুম মানে কি পুলিচৰ ঘৰত পুলিচৰ ভাল বিচাৰিছা দেই কিন্তু কালি কি মাৰিলে 390599 আৰু আচ্ছা হেৰি কৰ 96 হা আৰু 29 বাস এটা আৰু আপোনাৰ তোমাৰ হেৰি খানাপাৰা দে খানাপাৰাটো কেপি দে আৰু খানাপাৰাটো মাৰা 86 79 বাস সপোনৰ নাম্বাৰটো আজি একদম দিব নালাগে 500কে দি দে এই ভাই পইচা লৈ আহিছো তাকতো ডাবল দিব লাগিব পইচা নাই যি অৱস্থা হৈছে পইচা নাই একদমেই নাই দাদাৰ কচম দেই ভাবিছা হেৰি ভাল নম্বৰ দিছো না বাস কিমান হ'ল আপোনাৰ লাগিব ন আচ্ছা ঠিক আছে পইচা ধাৰে অনা পইচাটো তাতে আৰু দিবই লাগিব ন দে যাওঁ মালিক নাম্বাৰটো চাই লওঁ ৰ'বা ফাদাৰ কচম বে আজি কি দেখছো এইটো কি আছে বস্তু আছে না সেইগিলা মই বুজি নাপাওঁ মোক মুঠতে পইচা ডাবল দিবি না তই ডাবল নহয়
তোক মই 3 গুণে দি মানে কি কেতিয়া পাম মই টাৰ্গেট মিলাই লৈছো আজি ফাৰ্ষ্ট টাৰ্গেটটো মিলোৱাৰ পাছত একদম আজি টেনচন ল'ব নালাগে আজি এটা তো মাইকী কাৰণে কিবা ল'ব লগা আছে নেকি মোৰ মাইকীৰ কাৰণে বহুত কিবা ল'ব লগা আছে সাধাৰণ বস্তু লাইট কেছ আজি তই মালা মান হৈ যাবি সঁচাই না কি মাছ খাবি তই ক মই এটা ডাঙৰ বল্লি মাছ লওঁ বল্লি মাছ 5 কেজি 10 কেজি 20 কেজি মালা মান হৈ দিম আজি মালা সঁচাই কৈছা না টেনচন নাই এই কমে কত এইবিলাক খিলাই লাগে দে ভালে হ'ব দে মই কিন্তু পাব লাগিব টেনচন কৰিব পইচা ঠিক আছে তেতিয়া মই যাওঁতে মোক দিবি কিন্তু গধূলি যা মই যাওঁ তই গধূলি আহিবি হা 5টা বজাত যা পাই যাবি যা আজি লগাবই লাগিব আজি লগাবই লাগিব এই তেতিয়া কৈ দি মই নকওঁ আৰু এতিয়া মই গোটেইখিনি ক'লো তাৰমানে কি কৈছো মই ছাবস্ক্ৰাইব কৰিব দিছো ছাবস্ক্ৰাইব আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ এই গেমটোৰ প্ৰতি কোনো ধৰণৰ ছাপোৰ্ট নাই আমি এই গেমটোক কেতিয়াও ছাপোৰ্ট নকৰোঁ এণ্ড কোনেও যাতে ছাপোৰ্ট নকৰে এই গেমটো সকলোকে ধ্বংসৰ পথলৈ লৈ যাই আছে তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সকলোকে নমস্কাৰ দিছোঁ